নমস্কাৰ। আজি আমি চিৰাং জিলাৰ ফৰেষ্ট গেষ্ট হাউচত প্ৰাক্তন NDB সংগঠনৰ ফালৰ পৰা এটা আলোচনাৰ জৰিয়তে এটা সিদ্ধান্ত লৈছোঁ যে যোৱা মাৰ্চ মাহত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে NDA হিচাপে BTC অঞ্চলত BPF আৰু BTC বাহিৰৰ অঞ্চলত NDA হিচাপে যিসকল প্ৰতিনিধি কেণ্ডিডেট থাকিব তেওঁলোকক আমি প্ৰাক্তন NDB হিচাপে আমি সহায় সহযোগ আৰু সমৰ্থন আগবঢ়াই যাম। সেই সিদ্ধান্ত আছিল আৰু সেই সিদ্ধান্ত মৰ্মে আমাৰ যিমানবোৰ অসমৰ চুকে কোণে প্ৰত্যেকখন জিলাত NDB সদস্য আছে তেওঁলোকক আমি নিৰ্দেশনা দিছিলোঁ যে NDA হিচাপে আৰু BTC অঞ্চলত BPF হিচাপে সকলোকে সমৰ্থন কৰিব লাগে আৰু কামে কাজে অঞ্চলত কাম কৰিব লাগে। সেই হিচাপে নিৰ্দেশ মৰ্মে তেওঁলোকে কাম কৰিছে আৰু ফলাফল যোৱা 4 তাৰিখত যিটো ফলাফল ওলালে এইটো আশাতকৈ যথেষ্ট ভাল ফলাফল হৈছে। তাৰ কাৰণে আমি সন্মানীয় BPFৰ সভাপতি আৰু BTCৰ মুৰব্বী হাগ্ৰামম মহিলাৰীক শলাগ জনাইছোঁ আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি শলাগ জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু আমাৰ যিসকল কৰ্মী লগতে আমাৰ ৱেল উইচাৰ ছাপৰ্টাৰ আৰু শ্বহীদ পৰিয়াল আৰু আমাৰ যিসকল NDB সদস্য আছে আৰু সদস্যৰ মানে পৰিয়ালবৰ্গ সকলোৱে NDA হিচাপে আৰু BPF দলক সমৰ্থন জনাই জয়যুক্ত কৰিলে। তাৰ বাবে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰ তথা ব্ৰিটিছ চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে NDBৰ যিখিনি সমস্যা আজিলৈকে সমাধান হোৱা নাই, পেণ্ডিং হিচাপত আছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যাতে অহা যিটো নতুন চৰকাৰ গঠন হ'ব ইয়াত যাতে গুৰুত্ব পায় আৰু আমাৰ সমস্যাসমূহ যেনেধৰণৰ আমাৰ কেছ আজিলৈকে সমাধান হোৱা নাই, কেছখিনি নিষ্পত্তি হ'ব লাগে। তাৰপিছত শ্বহীদ পৰিয়ালে যিখিনি পাবলগীয়া এছ গ্ৰেচিয়া আছে সেইখিনি যাতে মানে দিয়াৰ ব্যৱস্থা কৰে। তাৰপিছত অসমৰ বাহিৰতো আমাৰ চুবুৰীয়া ৰাজ্যবোৰত যিবিলাক কেছ আছে সেই কেছবিলাক যাতে নিষ্পত্তি হয় এই আশা আমি কৰিছোঁ আৰু অসম চৰকাৰ তথা BTC চৰকাৰে যাতে গুৰুত্ব সহকাৰে লয় যিখিনি NDBৰ কেছ আজিলৈকে পৰিত্যক্ত আছে সেইখিনি যাতে সমাধান হয় এই আশা আমি ৰাখিছোঁ আৰু সকলোকে কংগ্ৰেচুলেশ্যন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ।